অসমীয়া অভিধানত সোমাব জুবিনদাৰ ভাষা। অসমীয়া অভিধানত অন্তৰ্ভুক্ত হ'ব অসমীয়াৰ হিয়াৰামঠু সংগীতৰ ঈশ্বৰ শিল্পী জুবিন গাৰ্গে প্ৰায় ব্যৱহাৰ কৰা এটা শব্দ। সাধাৰণতে এই শব্দটো অশালীন শব্দ হিচাপে গণ্য হৈ অহা বাবে ইমান দিনে অভিধানত অন্তৰ্ভুক্ত হোৱা নাছিল। কিন্তু জুবিন গাৰ্গে এই শব্দটো মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত সঘনাই ব্যৱহাৰ কৰাৰ বাবে নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হৈ উঠে। সেইবাবে এইবাৰ অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত অন্তৰ্ভুক্ত হ'ব এই শব্দটো। এই শব্দটো অভিধানত অন্তৰ্ভুক্ত কৰিবলৈ আজিৰ পৰা 7 বছৰ পূৰ্বে এগৰাকী অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকে বিষয়টো উত্থাপন কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত এই শব্দটোক লৈ এতিয়া ব্যাপক চৰ্চা হোৱাত অভিধান প্ৰণেতা তথা বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ দেৱব্ৰত শৰ্মাই অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত ই অন্তৰ্ভুক্ত হ'ব বুলি ঘোষণা কৰে। মঞ্চ অথবা আন সময়ত শিল্পী জুবিন গাৰ্গে প্ৰায় ব্যৱহাৰ কৰিছিল ঘেণ্টা শব্দটো। এসময়ত এই শব্দটোক কেন্দ্ৰ কৰি বিতৰ্কৰো সৃষ্টি হৈছিল। এই শব্দটো অসমীয়া অভিধানত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিছে অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকগৰাকীয়ে। 2010 চনত প্ৰথমটো সংস্কৰণ প্ৰকাশ পোৱা অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত অন্তৰ্ভুক্ত হ'ব এই শব্দটো। ডক্টৰ দেৱব্ৰত শৰ্মাই এই শব্দটো সন্দৰ্ভত কয় যে ঘেণ্টা শব্দটোৰ অৰ্থ হ'ল প্ৰতিষ্ঠিত ধাৰণাৰ প্ৰত্যাহ্বান জনোৱা, অৰ্থাৎ বিদ্ৰোহ, প্ৰতিবাদ, উলংঘা কৰা আৰু কাকো গুৰুত্ব নিদিয়া আদি। তেওঁ কয় যে ঘেণ্টা শব্দটো এটা শক্তিশালী শব্দ। 7 বছৰ আগতে অসমীয়া জাতীয় অভিধান সমিতিৰ বৈঠকত অনানুষ্ঠানিকভাৱে এই শব্দটো মই উত্থাপন কৰিছিলোঁ। অভিধান প্ৰণেতা বিশিষ্ট লেখক আৰু শিক্ষাবিদগৰাকীয়ে লগতে কয় যে জুবিন গাৰ্গে সততে কোৱা প্ৰতিটো শব্দ আৰু জুবিন অনুৰাগীয়ে গাই থকা গান জাতীয় অভিধানত অন্তৰ্ভুক্ত কৰা হ'ব। আমি এইকাৰণে জাতীয় অভিধানত অন্তৰ্ভুক্ত কৰিম, কাৰণ জুবিন গাৰ্গ অবিহনে অসমীয়া জাতি দুখীয়া। সেয়েহে প্ৰকৃত জুবিন অনুৰাগীৰ হাতত যদি তেওঁৰ শব্দ আছে আৰু তেওঁলোকে সততে কৈ থকা গান যদি আছে, তেতিয়াহ'লে আমাৰ হাতত দিয়ক। অভিধান প্ৰণেতাগৰাকীয়ে লগতে কয় যে ঘেণ্টা বুলি ক'লে লগে লগে জুবিন গাৰ্গলৈ মনত পৰে, কাৰণ তেওঁ প্ৰায়ে ঘেণ্টা শব্দটো ব্যৱহাৰ কৰিছিল। 7 বছৰ আগতে এই শব্দটো যেতিয়া তেওঁৰ মুখত বহুলভাৱে উচ্চাৰিত হৈছিল, তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বহুতে। এইটো ভদ্ৰ শব্দ নহয়, তেওঁৰ মুখত শোভা নাপায়। লগতে এজন শিল্পীৰ মুখত এনেকুৱা শব্দ ভাল নালাগে বুলি তেওঁক সমালোচনা কৰিছিল। সেই সময়ত অসমীয়া জাতীয় অভিধান সমিতিৰ এখন বৈঠক হৈছিল।